নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই খবৰ আপোনালোকৰ আশা কৰোঁ সকলো কুশলে আছে। আজি হ'ল পবিত্ৰ লক্ষী পূজা। এই চেগতে মোৰ চেনেলৰ তৰফৰ পৰা সমূহ অসমবাসী তথা মোৰ অনুৰাগীসকলক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা কমেণ্ট কৰি জনাবচোন আপোনালোকে মোৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আৰু লগতে লক্ষী পূজা পাতিছেনে তাকো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বহুদিন হ'ল ভিডিঅ' দিয়া নাই, দিম। মই অলপ ব্যস্ত আছোঁ আৰু আপোনালোকৰ মাজলৈ যিহেতু মই আছামিজ চেলিব্ৰিটিসকলৰ নিউজবোৰ আপডেট দিওঁ আৰু বৰ্তমান অলপ ব্যস্ত আছোঁ, সেয়েহে মই ভিডিঅ' দিব পৰা নাই। খুব সোনকালে আপোনালোকৰ মাজলৈ নতুন নিউজ আপডেট লৈ আহিম। গতিকে অনুগ্ৰহ কৰি মোৰ চেনেলটো আপোনালোকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যদিহে কোনোবাই নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।